Hello, welcome to my YouTube channel. মোৰ ফাৰ্ষ্ট ব্লগ হয় যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহ'লে বলক আজিৰ দিনটো কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু আজি ইমান বতৰটো ভাল নহয় অকণমান বৰষুণ দি আছে আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বেয়া বুলি কৈছিলোঁ এয়া চাওক এয়া দেখিছে নহয় মই মানে বাহিৰৰ পৰাই দেখুৱাইছোঁ খিৰিকীৰ বাহিৰৰ পৰা পূৰা বতাহ দি আছে আপোনালোকে হয়তো ভালকৈ নেদেখিব এয়া দেখিছে নহয় কিমান বৰষুণ তেতিয়াহ'লে বৰষুণ পৰি আছে আৰু সেয়াই আৰু পিছত আপোনালোকক লগ পাই আছোঁ আমাৰ ঘৰত এতিয়া তিতলি এজনী আহিছে আপোনালোকক দেখুৱাইছোঁ আহাচোন ৰ'ব নমস্কাৰ মোৰ নাম পায়েল সাহা দেখিছে নহয় নামটো আগতীয়াকৈ কৈ দিছে হাই হেল্ল' কৈ দিয়া হাই আৰু তুমি কোন ক্লাছ কৈ দিয়া ইউ কে জি তাই ক্লাছ ন আমাৰ ওচৰৰে হয় তো পিছত দেখুৱাই আছে ন অকণমান পিছত দেখুৱাই আছে আপোনালোকক পিছত লগ পাম ভিতৰত বৰষুণ বহুত জোৰছে আহিছে সেইকাৰণে ব্লগটো বনোৱা নহ'ল এতিয়া বনাইছোঁ অকণমান কমিছে যে সেইকাৰণে বনাইছোঁ ৰ'ব দেখিছে নহয় বাকী এতিয়ানো কি কৰিম আৰু খুৰীহঁতৰ ঘৰলৈকে যাওঁ গৈ আছোঁ খুৰীহঁতৰ ঘৰলৈ বহুত বৰষুণ পৰিছে আজি তিতি আমি ঘৰলৈ গৈ আছোঁ সোনকালে চিমি মই আৰু ভাইটি আপোনালোকক পিছত লগ পাম ঘৰলৈ এতিয়া 10:30 হৈছে আমাৰ বজাৰ যাম বুলি কৈছিলোঁ এতিয়া বৰষুণ পৰি আছে কি হয় ঠিক নাই যাবও পাৰোঁ নাযাবও পাৰোঁ তো গ'লেতো আপোনালোকক দেখুৱামেই ন তো চাই থাকক ব্লগটো এনজয় কৰক কৈ আছিলোঁ বজাৰ যোৱা হ'ব পাৰে বা নহ'বও পাৰে তো এতিয়া ফাইনেলি বজাৰ যোৱা হৈ গ'ল তো মই আপোনালোকক পিছত লগ পাম এতিয়া মই অলপ খাই লওঁ মই এতিয়া খাই আছোঁ ৰুটি আৰু ঘুগুনি মোৰ ফেভৰেট ঘুগুনি তো মই এতিয়া খাই লওঁ এতিয়া মোৰ খাই হৈ গ'ল আৰু এতিয়া বজাৰ যাবলৈ ৰেডি হ'মগৈ তো মই ৰেডি হৈ গৈ আপোনালোকৰ ওচৰত আকৌ লগ পাম এতিয়া মই ওলাই ৰেডি সেয়া চাওক ওলাই ৰেডি খালি চেণ্ডেল পিন্ধিবলৈ আছে তো চেণ্ডেল আৰু মাস্ক ল'ব আছে তো মা আৰু ভাইটি মানে ওলাই আছে তাৰপিছত মা আৰু ভাইটি হৈ গ'লে আমি বজাৰ যাম তো মই ৰাস্তাত ব্লগটো বনাম ওলালোঁ এতিয়া বজাৰ যাব বজাৰ এতিয়া গৈ আছোঁ তে আপোনালোকে চাই থাকক এয়া মা মানুহ ঘৰত সোমাইছে তো মই বাহিৰতে আছোঁ তো আপোনালোকৰ মই বজাৰ লগ পাম মানে দোকানলৈ আহিছে মিক্সি ঠিক কৰি আছে এতিয়া মই বহি আছোঁ ভাইটিৰ লগত এতিয়া দোকান আহিলোঁ এয়া দোকানখন চাওক বাৰু এয়া চব আছে মই ভাবিছোঁ বেঞ্চ চেঞ্চবোৰ কিনো আৰু মায়েতো ফুট লৈ আছে এয়া কিনিম আৰু মায়ে ফুট কিনি আছে বজাৰ আহিছোঁ এতিয়া
অলপ মাংস কিনিম এয়া এতিয়া মায়ে মাংস লৈ আছে বজাৰ কৰি হৈ গ'ল ঘৰলৈ মানে গৈ আছোঁ মই বজাৰত ইমান ব্লগ বনোৱা নহ'ল অকণমানেই বনালোঁ তো এতিয়া মই বজাৰৰ পৰা আহি ঘৰ পালোহি তাৰপিছত ভাত খালোঁ তাৰপিছত মানে গা পা ধুলোঁ তাৰপিছত এতিয়া নামঘৰলৈ যাবলৈ ৰেডি এতিয়া নামঘৰ যাম তো ব'লক কিমানখিনি মানে পাৰোঁ তো দেখুৱাম যদি নোৱাৰোঁ আৰু একদম ঘৰত আহিয়ে দেখুৱাম আৰু আজি আমাৰ ঘৰত আহিব তো পিছত গম পাব ন ব্লগ বনামেই যেতিয়া পিছত গম পাব কোন আহিব গৈ আছোঁ এতিয়া নামঘৰ বা আহি গ'ল তো বা গা ধুবলৈ গৈছে তো গা ধুই আহিলে মানে বায়ে অলপ লাজ কৰে কথা পাতিবলৈ তো হ'লেও অকণমান দেখুৱাম তো মই ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ লগ পাম আপোনালোকক মই ফ্ৰেছ হ'লোঁ মা ফ্ৰেছ হ'ল তাৰপাছত মা চাহ বনাই আছে বাও ফ্ৰেছ হ'ল ভাইটিও ফ্ৰেছ হ'ল এতিয়া চাহ খাই পেলাই আপোনালোকক লগ পাম দেখুৱাম মায়ে আজি কি বনালে মানে সন্ধিয়া স্পেচিয়েল তো দেখুৱাম চাহ বনাব গৈ আছে চাহ বনাই হ'লে তাৰপিছত দেখুৱাম এতিয়া মই ৰুটি আৰু আবেলি চাহ ৰুটি আৰু ঘুগুনি খাই আছোঁ এতিয়া বাঘ দেখুৱাম আমাৰ চাহ তাহ খাই হৈ গ'ল তো এতিয়া বাঘ দেখুৱাম ব'লক কৈছিলোঁ বাঘ দেখুৱাম বুলি কিন্তু বায়ে মানে অকণমান লাজ কৰে তো বায়ে নাচাওঁ বুলি ক'লে তো হ'ব আজি ব্লগটো ইমানেই ইয়াতে সামৰিছোঁ ব্লগটো যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি দিব ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহ'লে আজিৰ ব্লগটো ইমানেই মোৰ ফাৰ্ষ্ট ব্লগটো সামৰণি তো মই এনেকৈ ব্লগ দি থাকিম তেতিয়াহ'লে আজিলৈ বাই বাই